ৰাজ্যবাসীৰ বাবে পুনৰ এটি দুখবৰ। অসমৰ এগৰাকী উদীয়মান আৰু প্ৰতিভাশালী নৃত্যশিল্পী কিডনী সমস্যাৰ বাবে আকস্মিক মৃত্যু হয়। এই খবৰে শিল্পী সমাজক অত্যন্ত মৰ্মাহত কৰিছে। হয় বন্ধুসকল, অসমীয়া ছবি জগতৰ নৃত্যশিল্পী হিচাপে অসমবাসী ৰাইজৰ বাবে এটা পৰিচিত নাম আছিল চন্দনা দেৱী। চন্দনা দেৱীৰ মৃত্যুত অসমীয়া ছবি জগতে এগৰাকী প্ৰতিভাৱান নৃত্যশিল্পী হেৰুৱালে। শেষত চন্দনা দেৱীৰ বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকেই কামনা কৰিলোঁ। ওম শান্তি।